প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা 30টা জিকে এমসিকিউ হানমিহলি প্ৰশ্নোত্তৰ লৈ আজিৰ খণ্ডটি হৈছে 49 বন্ধুসকল ইয়াত আলোচনা কৰা গুৰুত্বপূৰ্ণ 30টা প্ৰশ্ন আপোনালোকৰ আগন্তুক পৰীক্ষাত কিছু সহায়ক হ'ব পাৰে গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি ভিডিওৰ প্ৰথম প্ৰশ্নটি হৈছে বাংলাদেশ শেয়াৰ্স লংগেষ্ট বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া বাংলাদেশে ভাৰতৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ দীঘল সীমা ভাগ কৰিছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ওয়েষ্ট বেংগল অৰ্থাৎ পশ্চিম বংগ বন্ধুসকল বাংলাদেশে পশ্চিম বংগৰ লগত আটাইতকৈ দীঘল সীমা ভাগ কৰিছে Next question, which state has the highest sex ratio in India according to 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত লিংগ অনুপাত সৰ্বাধিক অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কেৰালা বন্ধুসকল 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কেৰালা ৰাজ্যত লিংগ অনুপাতৰ আটাইতকৈ বেছি Next question, which among the following is not a Jovian planet নিম্নলিখিত কোনটো জুভিয়ান গ্ৰহ নহয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহ বন্ধুসকল বুধ গ্ৰহটো জুভিয়ান গ্ৰহ নহয় নেক্সট কোৱেশ্চন ভুটান শেয়াৰ্স লংগেষ্ট বৰ্ডাৰ উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া ভুটানে ভাৰতৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ দীঘল সীমা ভাগ কৰিছে আটাইকেইটা অপচনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অসম বন্ধুসকল ভুটানে ভাৰতৰ অসম ৰাজ্যৰ লগত আটাইতকৈ দীঘল সীমা ভাগ কৰিছে পৰৱৰ্তী প্ৰশ্ন লুৰ মামৰ পৰা প্ৰতিহত কৰিবলৈ গেলভানাইজেশ্যন প্ৰক্ৰিয়াত কোনটো সুৰক্ষামূলক আৱৰণ ব্যৱহাৰ কৰা হয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি জিংক বন্ধুসকল লুৰ মামৰ পৰা ৰক্ষা কৰিবলৈ ওপৰত যেটো আৱৰণ ব্যৱহাৰ কৰা হয় হেতু হৈছে জিংক নেক্সট কোৱেশ্চন দ্য ব্ল্যাক সি ইজ ইন হুইচ ওশেন ব্ল্যাক সি কোনখন মহাসাগৰত পৰিছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি আটলান্টিক ওশেন অৰ্থাৎ আটলান্টিক মহাসাগৰ বন্ধুসকল ব্ল্যাক সি আটলান্টিক মহাসাগৰত গৈ মিলিত হৈছে Next question, which among the following is the famous harvest festival of Meghalaya? নিম্নলিখিত কোনটো মেঘালয়ৰ বিখ্যাত শস্য চপোৱা উৎসৱ অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ৱাংগলা ফেষ্টিভেল বন্ধুসকল মেঘালয়ৰ শস্য চপোৱা এটি বিখ্যাত উৎসৱৰ নাম হৈছে ৱাংগলা Next question, which of the following state has the largest forest cover in India 2024? তলত উল্লেখিত কোনখন ৰাজ্য আটাইতকৈ বেছি বনাঞ্চলেৰে ভৰপূৰ হৈ আছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মধ্যপ্ৰদেশ বন্ধুসকল 2024 চনলৈকে ভাৰতৰ আটাইতকৈ বেছি বনাঞ্চলে আৱৰি থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ Question in which year O More Apunar Desh was officially adopted as the state song of Assam কোন চনত O More Apunar Desh গীতটোক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1927 অৰ্থাৎ 1927 চনত ও মোৰ আপোনাৰ দেশ নামৰ গীতটোক অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন দ্য কনফ্লুয়েন্স অফ ভাগীৰথী এণ্ড অলকানন্দা ইজ লোকেটেড ভাগীৰথী আৰু অলকানন্দা ক'ত মিলিত হৈছে অপচন কেইটা ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দেৱপ্ৰয়াগ বন্ধুসকল ভাগীৰথী আৰু অলকানন্দা দেৱপ্ৰয়াগত মিলিত হৈছে নেক্সট কোৱেশ্চন হু গেভ দ্য স্লোগান হাল যাৰ মাটি তাৰ হাল যাৰ মাটি তাৰ স্লোগানটো কোনে দিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি বিষ্ণুপ্ৰসাদ ৰাভা বন্ধুসকল বিষ্ণুপ্ৰসাদ ৰাভাই হাল যাৰ মাটি তাৰ বুলি স্লোগানটো দিছিল নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ডিভাইডছ ৱেষ্ট বেংগল এণ্ড আসাম কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমক ভাগ কৰিছে
আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সোণকোষ নদী। বন্ধুসকল, সোণকোষ নদীয়ে পশ্চিমবংগ আৰু অসমক ভাগ কৰিছে। Question: In terms of its size, what is the rank of Earth among the planet? আকাৰৰ হিচাপত পৃথিৱীখনৰ স্থান গ্ৰহবোৰৰ ভিতৰত কিমান? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 5th, অৰ্থাৎ আকাৰ হিচাপে গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান হৈছে পঞ্চম। নেক্সট কুৱেশ্যন: নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড ইন অনাৰ অফ হুইচ স্পৰ্টছ পাৰ্চন? কোনজন খেলুৱৈৰ সন্মানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেজৰ ধ্যানচান্দ সিং। বন্ধুসকল, হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দ সিঙৰ সন্মানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। কুৱেশ্যন: ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ৱাজ দ্য পোষ্ট অফ চদিয়াখোৱা গোহাঁই ক্ৰিয়েটেড? কোনজন আহোম ৰজাৰ শাসনকালত চদিয়াখোৱা গোহাঁই পদটো সৃষ্টি কৰা হৈছিল? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুহুংমুং। বন্ধুসকল, চুহুংমুঙৰ শাসনকালত চদিয়াখোৱা গোহাঁই পদটোৰ সৃষ্টি কৰা হৈছিল। নেক্সট কুৱেশ্যন: ইন হুইচ ইয়াৰ দ্য আছাম প্ৰভিন্স ৱাজ ছেপাৰেটেড ফ্ৰম দ্য ইষ্ট ইণ্ডিয়া? কিমান খ্ৰীষ্টাব্দত পূব ভাৰতৰ পৰা অসম প্ৰদেশখন বিচ্ছিন্ন কৰা হয়? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1874, অৰ্থাৎ 1874 চনত পূব ভাৰতৰ পৰা অসম প্ৰদেশখনক বিচ্ছিন্ন কৰা হৈছিল। নেক্সট কুৱেশ্যন: দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইষ্টাৰ্ণ ৰেলৱে জোন ইন ইণ্ডিয়া ইজ লোকেটেড ইন? ভাৰতৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কলকাতা। বন্ধুসকল, ভাৰতৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয়খন কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন: হু ৱাজ দ্য ফলোয়িং ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক পাৰ্টি? নিম্নলিখিত কোনজনে ফৰৱাৰ্ড ব্লক পাৰ্টি প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুভাষ চন্দ্ৰ বসু। বন্ধুসকল, নেতাজী সুভাষ চন্দ্ৰ বসুৱে ফৰৱাৰ্ড ব্লক পাৰ্টি প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন: আণ্ডাৰ হুইচ শ্বেডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ দ্য নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল ফৰ্মড? ভাৰতীয় সংবিধানৰ কোনখন সূচীৰ অধীনত উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 6th শ্বেডিউল। বন্ধুসকল, ভাৰতীয় সংবিধানৰ 6th শ্বেডিউলৰ অধীনত উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদ গঠন কৰা হয়। নেক্সট কুৱেশ্যন: একৰ্ডিং টু দ্য চেনচাছ ইন 2011 হুইচ চিটি ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনবহুল চহৰ কোনখন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ্ৰেটাৰ মুম্বাই, অৰ্থাৎ বৃহত্তৰ মুম্বাই। বন্ধুসকল, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনবহুল চহৰখনৰ নাম হৈছে বৃহত্তৰ মুম্বাই চহৰ। নেক্সট কুৱেশ্যন: হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মোৰাৰজী দেশাই। বন্ধুসকল, ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰীগৰাকী আছিল মোৰাৰজী দেশাই। নেক্সট কুৱেশ্যন: হুৱেৰ ৱাজ দ্য বাৰে চহৰীয়া ভাওনা ফেষ্টিভেল হেল্ড? বাৰে চহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জামগুৰিহাট। বন্ধুসকল, জামগুৰিহাটত বাৰে চহৰীয়া ভাওনা উৎসৱ অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন: দ্য পিপুল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱৰশ্বিপড? হিন্দু সভ্যতাৰ লোকসকলে কাক উপাসনা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পশুপতি। বন্ধুসকল, হিন্দু সভ্যতাৰ লোকসকলে পশুপতি দেৱতাক উপাসনা কৰিছিল। নেক্সট কুৱেশ্যন: হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুকুমাৰ সেন। বন্ধুসকল, ভাৰতৰ প্ৰথমগৰাকী নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন। নেক্সট কুৱেশ্যন: হু ইজ দ্য ফাৰ্ষ্ট পাৰ্চন ইন স্পেচ এজ টুৰিষ্ট? পৰ্যটক হিচাপে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডেনিছ টিটু। বন্ধুসকল, মহাকাশলৈ পৰ্যটক হিচাপে যোৱা প্ৰথমগৰাকী ব্যক্তি আছিল ডেনিছ টিটু।
Next question, at which place of Assam there is an Ahom fort with an European colony? অসমৰ কোনখন স্থানত ইউৰোপীয় উপনিৱেশৰ সৈতে আহোম দুৰ্গ আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোগীঘোপা। বন্ধুসকল, যোগীঘোপাত ইউৰোপীয় উপনিৱেশৰ সৈতে আহোমৰ দুৰ্গ আছে। নেক্সট কুৱেশ্যন, হুইচ গুপ্ত ৰুলাৰ ইজ অলছ' ন'ন এজ কবিৰাজ? কোনজন গুপ্ত শাসকক কবিৰাজ বুলিও জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। বন্ধুসকল, গুপ্ত শাসক সমুদ্ৰগুপ্তক কবিৰাজ বুলিও জনা যায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।